ইউপিএছ বা ইউনিফাইড পেনশন স্কিম যোৱা 24 আগষ্ট তাৰিখে কেন্দ্ৰীয় কেবিনেটে এপ্ৰুভ কৰে অনুমতি দিয়ে যে যিবিলাক কেন্দ্ৰীয় চৰকাৰৰ চাকৰিয়াল হয় তেওঁলোকৰ বাবে ইউপিএছ নামৰ এটা নতুন পেনশন স্কিমৰ যোগেদি পেনশনৰ ব্যৱস্থা কৰা হ'ব কাৰণ ইয়াৰ আগতে 2004 চনৰ পিছত যিবিলাক মানে এমপ্লয়ি আছিলে যিবিলাক চাকৰি আছে তেওঁলোকৰ বাবে এটা নতুন পেনশন স্কিম এনপিএছ নামৰ এটা নতুন পেনশন স্কিমৰ জৰিয়তে তাৰ পেনশনৰ ব্যৱস্থা কৰা হৈছিল য'ত নেকি পেনশনৰ কোনো নিশ্চয়তা প্ৰদান কৰা নাছিলে নিশ্চয়তা সেইটো এনপিএছৰ সিস্টেমত কিমান পৰিমাণৰ পেনশন পাব কি কথা তাত কোনো নিশ্চয়তা নাছিলে গতিকে তাৰ বিৰোধিতা বহু সময়ৰ পৰা তাৰ বিৰোধিতা কৰি আছিলে বহু কৰ্মচাৰীসকলে লগতে কৰ্মচাৰী যিবিলাক ইউনিয়ন বিলাকে তেওঁলোকেও এই যে এনপিএছ হয় তাৰ বিৰোধিতা কৰি আছিলে তাৰ বিৰুদ্ধে প্ৰতিবাদ কৰি আছিলে গতিকে তাৰ এই প্ৰতিবাদৰ ফলস্বৰূপে এতিয়া ইউপিএছ নামৰ নতুন পেনশন স্কিম টানিছে গতিকে ইউপিএছটো যে ইউপিএছ হয় সেইটো বহুতে এতিয়াও বৰ্তমান ইউপিএছ অহাৰ পিছতো এই ইউপিএছটোৰ বিৰোধিতা কৰি আছে এতিয়াও কাৰণ এনপিএছতকৈ বহু ক্ষেত্ৰত পৃথক হয় এনপিএছতকৈ কোন দিশত পৃথক হয় বা অপিএছৰ লগত কি ইয়াৰ মিল আছে আৰু অপিএছৰ লগত কি কি পাৰ্থক্য আছে সেই সকলোবোৰ কথা আজি আমি এইটো ভিতৰত আমি এতিয়া কথা পাতিবলৈ চেষ্টা কৰোঁ নমস্কাৰ স্বাগতম জনাইছোঁ তেনেহ'লে আন এটা ভিডিঅ'লৈ আজি ইয়াত আমি বৰ্তমান আলোচিত হৈ থকা এটা বিষয় হৈছে কি এনপিএছ যিটো ইউপিএছ সিস্টেম ইউনিফাইড পেনশন সিস্টেম এটোৰ ওপৰত বহু আলোচনা হৈছে গতিকে সেই ইউপিএছ সিস্টেমটো কি হয় তাৰ ওপৰত কিছু কথা পাতিবলৈ চেষ্টা কৰোঁ এটা ইউপিএছ ইউনিফাইড পেনশন স্কিমনো চৰকাৰে কিয় আনিব লগা হ'ল কাৰণ 2004 চনৰ পিছত যিমানবিলাক চৰকাৰী চাকৰিয়াল আছিলে মানে যিবিলাক কেন্দ্ৰীয় চৰকাৰী চাকৰিয়াল আৰু ষ্টেটৰ ক্ষেত্ৰতো কেইখনমান ৰাজ্যক বাদ দি বহু বেছিভাগ ৰাজ্যতে কি আছে এনপিএছ সিস্টেমটো আহিছিলে এনপিএছ সিস্টেমটোত কি হয় এনপিএছ সিস্টেম মানে কোনো নিৰ্দিষ্ট পৰিমাণৰ পেনশনৰ তাত নিশ্চয়তা নাথাকে কিমান পৰিমাণৰ পেনশন পাব কিমান পাব কোনো নিশ্চয়তা নাথাকে কিন্তু তাৰ আগৰ যিটো অপিএছ আছিলে আগৰ যিটো পুৰণা পেনশন সিস্টেম হয় তাত কি আছিলে পেনশনৰ নিশ্চয়তা প্ৰদান কৰা আছিলে নিৰ্দিষ্ট পৰিমাণৰ যেনেকৈ লাষ্ট দৰমহাৰ বেছিক চাকৰিয়ালজনৰ লাষ্ট দৰমহাৰ বেছিকৰ 50% পেনশনৰ ব্যৱস্থা তেনেকুৱা নিশ্চয়তা মানে প্ৰদান কৰা আছিলে কিন্তু এনপিএছত কোনো নিশ্চয়তা কিমান পৰিমাণৰ পেনশন পাব কোনো নিশ্চয়তা নাছিলে বহুত বৰ্তমান কিছু সংখ্যক যিবিলাক 2004 চনৰ পিছত বহু সংখ্যক যিবিলাক চাকৰি ৰিটায়াৰ হৈ গৈছে তেওঁলোকক দেখা গৈছে যে কি কোনোবাই 1500 2000 এনেকৈ খুব কম পৰিমাণৰ এনপিএছৰ অধীনত কম পৰিমাণৰ মানে কি পেনশন পাইছে গতিকে এই এনপিএছৰ বিৰোধিতা বহু দিনৰ পৰাই কৰ্মচাৰী চৰকাৰী চাকৰিয়ালসকলে বা কৰ্মচাৰীবিলাকে বা তাৰ ইউনিয়নবিলাকে ইয়াৰ বিৰোধিতা কৰি আহিছিলে গতিকে তাৰ ফলস্বৰূপে চৰকাৰে এতিয়া বাধ্য হৈ ইউপিএছ নামৰ এটা কি কৈছে নতুন পেনশন স্কিম আনিছে গতিকে এই ইউপিএছটো বহু এতিয়াও বৰ্তমানৰ ইউপিএছ যিটো চৰকাৰে ঘোষণা কৰিছে তাৰ পিছতো যিবিলাক কৰ্মচাৰী সংঘ হয় ইউনিয়ন হয় তেওঁলোকে এতিয়াও প্ৰতিবাদ কৰি আছে কাৰণ কৈছে যে অপিএছৰ নিচিনা ইউপিএছ নহয় বা এনপিএছত যে নতুন যিটো এনপিএছ আছিলে তাতকৈ বহু ক্ষেত্ৰত ইউপিএছ বেয়াহে বুলি ক'বলৈ গৈছে কিন্তু তাৰ কি কিনো পৃথক পাৰ্থক্য আছে এনপিএছ আৰু ইউপিএছ আৰু যিটো নতুন পেনশন সিস্টেম আৰু আগৰ যিহেতুকে আগৰ পুৰণা পেনশন সিস্টেমৰ কাৰণেহে কৰ্মচাৰীসকলে প্ৰতিবাদ কৰি আছিলে গতিকে সেই পুৰণা পেনশন সিস্টেম আৰু নতুন পেনশন যিটো ইউপিএছ বৰ্তমান আহিছে তাৰ মাজত কি পাৰ্থক্য আছে লগতে কি কিছুমান কথাত মিল আছে সেইটাৰ বিষয়ে আমি এতিয়া আলোচনা কৰোঁ প্ৰথম কথা হ'ল কি ইউপিএছ যিটো বৰ্তমান ইউনিফাইড পেনশন স্কিম কৈছে তাৰ এটা পেনশনৰ নিশ্চয়তা মানে এচিউৰ্ড পেনশন সিস্টেম বুলি কৈছে মানে এটা নিশ্চিতভাৱে এটা নিশ্চিত এমাউণ্টৰ পেনশন পাব মানে কোনো যদি এগৰাকী কৰ্মচাৰী যদি চাকৰিকাল 10 বছৰ হয় তেতিয়াহ'লে তাৰ মিনিমাম কমেও কিমান 10,000 টকা পেনশনৰ ব্যৱস্থা কৰা হৈছে যিটো এনপিএছত নাছিলে এনপিএছত বহু অংশ দেখা গৈছে যে খুব কম 2000 1500 1000 এনেকৈ পেনশন বহুত কৰ্মচাৰী এনেকৈ কম যিবিলাক নেকি কম সময়ৰ কাৰণে চাকৰি তেওঁলোকে কম পৰিমাণৰ পেনশন পাইছিলে গতিকে তাৰ তুলনাত এতিয়া ইউপিএছটো কি হ'ব ইউপিএছৰ মিনিমাম 10% পাব যদি 10 বছৰ চাকৰি হয় তাৰপিছতে যদি 25% 25 বছৰ যদি চাকৰি কমপ্লিট কৰে তেতিয়াহ'লে লাষ্ট যিটো শেষৰ বছৰ চাকৰি শেষৰ বছৰ যিটো বেছিকৰ দৰমহা এভাৰেজ কৰি মানে কি হয় লাষ্ট বছৰ 12 মাহৰ যিটো বেছিক দৰমহা তাৰ এভাৰেজ কৰি মানে গড় উলিয়াই সেই গড়ৰ কিমান 50% এভাৰেজৰ 50% পেনশন হিচাপে পাবলৈ এটা নিশ্চিত প্ৰদান কৰিছে এতিয়া ইউপিএছত যিটো অপিএছত যেনেকৈ আছিলে অপিএছত এনেকুৱা আছিলে যে কি লাষ্ট মাহৰ কিন্তু অপিএছ আৰু ইউপিএছৰ মাজত এটা পাৰ্থক্য আছিলে কি অপিএছৰ ক্ষেত্ৰত কি শেষৰ যিটো চাকৰি শেষৰ মাহৰ যিটো বেছিক আছিলে তাৰ 50% 20 বছৰ চাকৰিকাল কৰাৰ পিছত যদি তাৰ শেষৰ মাহৰ যি দৰমহা আছিলে বেছি তাৰ 50% পাইছিলে এতিয়া কি হ'ব এতিয়া কিন্তু সেই শেষৰ বছৰটোৰ 12 মাহৰ এভাৰেজ উলাই মিলি 50% দিব যদি সাপোজ কোনোবা এজন এমপ্লয়িয়ে চৰকাৰী কৰ্মচাৰী যদি দেখা চাকৰিলে যে সেই বছৰটো কেইমাহ মানৰ আগত যে প্ৰমোশন বা কিবা ফলত দৰমহা বাঢ়িছে তাৰ পিছতে কি হ'ল
তাৰ দৰমহা বঢ়াৰ ফলত যদি তাৰপিছত দৰমহা অকণ বাঢ়িলে বেছিকৈ বাঢ়িলে তাৰপিছত এই পেঞ্চনৰ পৰিমাণো বাঢ়ি গৈছিলে কিন্তু এতিয়া কি হ'ব শেষৰ বছৰত পেঞ্চন বা প্ৰমোশ্যন পালেও বা কিবা কাৰণ দৰমহা বাঢ়িলেও কিন্তু পেঞ্চনৰ ক্ষেত্ৰত কোনো মানে এইটো এটা পাৰ্থক্য আছে যে যদিও এচিউৰ্ড হয় নিশ্চয়তা প্ৰদান কৰিছে নিশ্চয়তা এটা ফলত চাবলৈ গ'লে একেই হৈছে OPS আৰু UPS ৰ ক্ষেত্ৰত কি হৈছে এটা এচিউৰ্ড মানে নিশ্চিত এটা পেঞ্চনৰ পৰিমাণ নিৰ্ধাৰণ কৰা হৈছে কিন্তু সেইটো যিটো নেকি এবছৰ এভাৰেজ আৰু শেষৰ মাহৰ যেটো নেকি আধা 50% তাৰ ক্ষেত্ৰত অকণ পাৰ্থক্য দেখা গৈছে তাৰপিছতে আৰু এটা কি হয় আৰু এটা এতিয়া অল্ড পেঞ্চনৰ লগত আৰু এটা অলপ মিল আছে সেইটো হৈছে কি ফ্যামিলি পেঞ্চন যেটো এনপিএছত নাছিলে যেটো এনপিএছ সিস্টেম আছে 2004 চনৰ পিছত সেই এনপিএছত ফ্যামিলি পেঞ্চনৰ কোনো নিৰ্দিষ্ট ব্যৱস্থা নাছিলে কিন্তু এতিয়া কি হৈছে 60% যিটো নেকি কৰ্মচাৰীজনে যি পেঞ্চন পাইছিলে তাৰ পাব মানে তাৰ যদি কৰ্মচাৰী কিবা কাৰণত মৃত্যু হ'ল বা কিবা হ'ল তেতিয়া হলে কি হ'ব তাৰ 60% তাৰ ফ্যামিলিয়ে পেঞ্চন পাব কিন্তু কি হয় আৰু এটা পাৰ্থক্য দেখিবলৈ পোৱা গৈছে যে কি মানে কি হৈছে যদি কৰ্মচাৰীজনে কি কৈছে 60% 60 বছৰ জাস্ট ৰিটায়াৰ হ'ব ৰিটায়াৰ হোৱাৰ পাছতহে পেঞ্চনৰ ব্যৱস্থা পেঞ্চন পাব কিন্তু কি হয় যদি তাৰ আগতে ভলন্টিয়াৰ ৰিটায়াৰ লয় বা কিবা হৈ গ'ল মৃত্যু হৈ গ'ল তাৰ পিছত যদি সেই তাৰ ফ্যামিলি হয় তাৰ পেঞ্চন কি হ'ব কি কথা এতিয়ালৈকে স্পষ্টকৰ মানে যেতিয়ালৈকে এখন চাৰ্ট সম্পূৰ্ণ ইউনিফাইড যেটো পেঞ্চন ইপিএছ হয় হেতু কেবিনেটত এটা এপ্ৰুভহে হৈছে তাৰপিছত এখন সম্পূৰ্ণ জাত যিবিলাক চাৰ্টত লিখা থাকিব তাৰপিছতে স্পষ্ট হোৱা যাব যে কি তাত কি ব্যৱস্থা প্ৰদান কৰিছে কিন্তু বৰ্তমানলৈ কি হৈছে যে কি হয় তাৰ ৰিটায়াৰ ভলন্টিয়াৰ ৰিটায়াৰ হ'লে বা মৃত্যু হ'ল ভলন্টিয়াৰ ৰিটায়াৰ কি কৈছে যদি ভলন্টিয়াৰ ৰিটায়াৰ লোৱাৰ পিছতে লগে লগে পেঞ্চন নেপায় বুলি কৈছে প্ৰেছ বিবৃতিত কৈছে যে কি যেতিয়া নেকি সুপাৰনুৱেশ্যন মানে 60 বছৰ চাকৰিকাল সম্পূৰ্ণ হ'ব তাৰ পিছতহে হে কি হ'ব পেঞ্চন পোৱা যাব এটাইটো এটা পাৰ্থক্য হৈ গ'ল কি হয় OPS ৰ ক্ষেত্ৰত কি OPS টো নাছিলে OPS যে ভলন্টিয়াৰ ৰিটায়াৰ লোৱাৰ পাছৰ পৰাই কি হৈছিলে পেঞ্চনৰ ব্যৱস্থা এটা কি হ'ল ভলন্টিয়াৰ ৰিটায়াৰ পিছত হয়তো বহি থাকিব লাগিব নে কি কথা এতিয়া স্পষ্ট নহয় গতিকে এটা মানে কনফিউজন এটা কনফিউজন এই যেটো ইউপিএছ হয় তাতো এটা কনফিউজন সৃষ্টি হৈ আছে যদি কোনবাজন ভলন্টিয়াৰ ৰিটায়াৰ হ'ল বা বহুত এটা কি বুলি অৰ্ধসামৰিক ক্ষেত্ৰত বিএছএফ এইবিলাক ক্ষেত্ৰত যেহেতু এনপিএছ সিস্টেম আছিলে তেওঁলোকে যি ভলন্টিয়াৰ ৰিটায়াৰ হৈ গ'ল বা কোনোবা যি ভলন্টিয়াৰ ৰিটায়াৰ হৈ গ'ল তাৰ পিছত ভলন্টিয়াৰ হোৱাৰ পিছত 60 বছৰ নোহোৱালৈকে হিমানজতাত মানে পেঞ্চন নোপোৱাকৈ দৰমহালৈকে বহি থাকিবলৈ নে কি হ'ব তেওঁ স্পষ্ট নহয় গতিকে এটা বিহত কনফিউজিং বা যদি এইটো ব্যৱস্থা তেতিয়াহ'লে ইয়াত বহুতো মানে হে আছে সেই কাৰণে ইয়াৰ প্ৰতিবাদ বৰ্তমানেও একচেপ্ট কৰা নাই বহুতে ইয়াৰ প্ৰতিবাদ কৰি আছে ইউপিএছ টো বহুতে এনপিএছতকৈ বেয়া বুলিও কৈ আছে কাৰণ কি হয় ইয়াত আৰু এটা কথা এনপিএছৰ এটা ইউপিএছ OPS আৰু এনপিএছ আৰু এটা পাৰ্থক্য কি যেনেকৈ আমি সামঞ্জস্য পালো এটা পাৰ্থক্য আছে কি এনপিএছ ইউপিএছৰ ক্ষেত্ৰত কি হ'ব এতিয়া কৰ্মচাৰীসকলৰ পৰা যেনেকৈ এনপিএছত 10% দৰমহাৰ 10% এনপিএছত কাটিছিলে পেঞ্চনৰ কাৰণ দৰমহাৰ 10% কাটি ৰাখিছিলে আৰু চৰকাৰৰ ফালৰ পৰা 14% দিছিলে তাৰ পিছতে কি 40 যেতিয়া নেকি ৰিটায়াৰ হয় তেতিয়া সেই এনপিএছৰ হেল্প কৰি আছো এনপিএছৰ কি আমি সকলোৱে গম পাইছিলে যে কি যেতিয়া নেকি কৰ্মচাৰীজনৰ পৰা 10% কাটিব আৰু চৰকাৰৰ ফালৰ পৰা 14% দিব তাৰ সেই টকাখিনি যিমানটো জমা হ'ব তাৰ 60% ৰিটায়াৰমেন্টৰ সময়ত পইচাটো পাব আৰু বাকি 40% পৰা যি জমা হ'ব তাৰ পৰা পেঞ্চনৰ ব্যৱস্থা আছিল কিন্তু ইউপিএছত কি হৈছে এতিয়া ইউপিএছত কৰ্মচাৰীসকলৰ 10% কাটিব চৰকাৰৰ ফালৰ পৰা 18.5% দিব বুলি কৈছে তাৰ পিছতে সেই টকাটো যেটো জমা হ'ব সেই টকাটো কিন্তু কৰ্মচাৰীসকলে ঘূৰাই নাপায় এটা মানে ইয়াত সেই কাৰণে কিছুমানে কৈছে যে এনপিএছতকৈ বেয়াহে হৈছে এটো যদি মানে কি হৈছে যদি নিশ্চিত পেঞ্চন যেটো এছুৰ পেঞ্চন পাব কিন্তু এইটো কি টকা কিটা যে নিজৰ কষ্ট কৰি ঘটা যে টকা হেটো আগতে 10% চৰকাৰ কাটি পেঞ্চনৰ কাৰণে হাসি ৰাখি থৈছিল যে সেই 10% এতিয়াও কাটিব কিন্তু কি হ'ব কিন্তু কৰ্মচাৰীনে ঘূৰাই নাপাব এই ক্ষেত্ৰত কৈছে যে কি শেষৰ ছমাহৰ যি দৰমহা তাৰ ছমাহৰ দৰমহা সেই সময়ত একগোট কৰি পাব বা কিবা এটা তাত সাৰ্কুলেট যেটো ওলাইছে তাত এটা কথা 1/10% কিবা ছমাহৰ মূৰে বৃদ্ধি হৈ কিবা গৈ থাকিব হেতু স্পষ্ট একচুয়ালি মই আপোনালোকে যে কিবা ক্লিয়াৰ আছে তেতিয়াহলে নিশ্চয় কমেন্ট কৰিব কিন্তু কথাটো হ'ল যে কি এই ক্ষেত্ৰত কিন্তু যেটো নেকি অল পেঞ্চন সিস্টেম আছিলে OPS আছিলে OPS কিন্তু কৰ্মচাৰীসকলৰ পৰা কোনো টকা তাত পেঞ্চনৰ কাৰণে কটা নাছিলে কিন্তু এতিয়া কি হ'ব UPS ৰ ক্ষেত্ৰত এতিয়া কিন্তু কৰ্মচাৰীসকলৰ পৰা সেই 10% পইচা কাটিব তাৰ সেই ৰিটাৰ্ণ পাব নে পায় তাৰ কোনো নিশ্চয়তা নাই গতিকে ইয়াত বহুতো এতিয়া কনফিউজিং আছে যেটো UPS সিস্টেম হয় এটাই কথা ঠিক হৈছে বুলি ক'ব পাৰি যে যেটো নেকি এনপিএছত নিশ্চিতভাৱে কোনো পেঞ্চনৰ ব্যৱস্থা নাছিলে ইউপিএছত এটো বস্তু হৈছে যে কি নিশ্চিত পেঞ্চনৰ ব্যৱস্থা নিয়ম কিবা আছে আগতে যেটো অফিচত আছিলে 20 বছৰ চাকৰি কৰিলে 50% পায় এটা 25 বছৰ চাকৰি সম্পূৰ্ণ কৰিলে কি হ'ব 50% বেছিকৈ 50% পেঞ্চন পাব
তাৰপিছতে যেতিয়া চাকৰিকাল 25 40 24 কমি আহি থাকিব সেই অনুপাতিকভাৱে পেঞ্চনৰ পৰিমাণটো 50% পৰা হেনে কমি পাৰ্চেণ্টেজটো কমি আহি থাকিব আৰু শেষত মানে যাৰ 10 বছৰ হৈ গ'ল যদি দেখে যে সেই পাৰ্চেণ্টেজটো হেতকৈ পাৰ্চেণ্টেজ হিচাপত যদি দেখিছে 10,000তকৈ কম হৈছে কিন্তু মিনিমাম 10,000 টকা কিন্তু পেঞ্চন ব্যৱস্থা কৰিছে লগতে আৰু এটা কথা ইয়াতে কি আছে আৰু এটা আছে ডিএ যেটো ডিআৰএছ ৰিলিফ বুলি কৈছে কিন্তু মুদ্ৰাস্ফীতিৰ লগত যেটো আমি ডিএ বৰ্তমান দৰমহাৰ লগত বা পেঞ্চনৰ ক্ষেত্ৰত পায় সেই ডিএ হৈছে যেটো এনপিএছ সিস্টেম আছিল এনপিএছ সিস্টেমত কোনো ডিএ বা তেনেকুৱা কোনো ব্যৱস্থা ডিআৰ বা ডিএ কোনো মুদ্ৰাস্ফীতিত জড়িত কোনো ডিএ কথা কোনো নাছিল এনপিএছত যেটো নেকি জমা হৈ আছে তাৰ ইন্টাৰেষ্টৰ ভিত্তিতে যেটো পেঞ্চন পাব তাত ডিএ বা ডিআৰ কোনো কথা নাছিল কিন্তু এতিয়া ইউপিএছত যেনেকৈ ওপিএছৰ ক্ষেত্ৰত যেনেকৈ ডিএ পাইছিলে যদি বছৰে বছৰে মুদ্ৰাস্ফীতিৰ হাৰ এটা যেটো দি যায় পেঞ্চনৰ লগতে এতিয়া ইউপিএছৰ ক্ষেত্ৰতো কিন্তু হেতু ডিআৰ ব্যৱস্থা ডিআৰ ৰিলিফ বুলি এটা হেতু যদি ওপিএছৰ দৰে পেঞ্চনৰ লগতে হেতু ব্যৱস্থা কৰা হৈছে হেতু এটা দুটা কথা এটা কথা হল কি ডিআৰ দিব তিনটা কথা একে অকমান সামঞ্জস্য 100% যদিও একে নহয় তথাপি এটা হল ওপিএছৰ নিশ্চিত পেঞ্চন আছিল ইউপিএছৰ নিশ্চিত পেঞ্চন থাকিব ফ্যামিলি পেঞ্চন আছিল ওপিএছত এতিয়াও ফ্যামিলি পেঞ্চন ইউপিএছতো ফ্যামিলি পেঞ্চন থাকিব আৰু এটা হৈছে ডিআৰ বা ডিএ যেটো নেকি মুদ্ৰাস্ফীতি যেহেতুকে হৈ থাকে তাৰ হিচাপত কি পাৰ্চেন্টেজ এটা দিয়ে প্ৰতি বছৰে গতিকে সেই যেটো ডিএ ওপিএছটো আছিল এতিয়া ইউপিএছত থাকিব এই তিনটা দিশত প্ৰায় একে বুলি 100% একে নহলেও কিছু ক্ষেত্ৰত একে বুলি দেখিব গৈছে আৰু এটা এনপিএছ লগতো এই সামঞ্জস্য দেখা গৈছে যে কি হয় এনপিএছৰ 10% এমপ্লয়ি পৰা কাটি দৰমহা 10% পেঞ্চনৰ কাটি ৰাখিছিলে এতিয়া ইউপিএছটো পেঞ্চনৰ কৰ্মচাৰীসকলৰ 10% দৰমহা 10% পেঞ্চনৰ কাৰণে কাটি ৰাখিব কিন্তু এনপিএছৰ সেই টকাটো 60% ঘূৰাই পাইছিলে এতিয়া কিন্তু হেতু ঘূৰাই পোৱাৰ ক্ষেত্ৰত কোনো স্পষ্ট নিৰ্দেশনা তাত দেখিবলৈ পোৱা যায় চাৰ্টখন সম্পূৰ্ণকৈ যেতিয়া আহিব যেটো এটো তাৰ পিছতে গম পোৱা যাব কি তাত ব্যৱস্থা কি আছে গতিকে এতিয়াও বহুত কৰ্মচাৰীসকল কনফিউজনত আছে বহুতে ইয়াৰ নাই উমাতকৈ কোনা উমাই ভাল তেনেকুৱা ধৰণৰ স্থিতি লৈ মেলি ওয়েলকাম কৰিছে বহুতে ইয়াৰ এনপিএছতকৈ বেছি বেয়াহে হৈছে বা বিৰোধিতা কৰিছে ওপিএছ এতিয়াও মানে কৰ্মচাৰীসকলে বহুত ক্ষেত্ৰত কি ওপিএছৰ কাৰণে এতিয়াও আন্দোলন কৰি থকা দেখা গৈছে এতিয়া কথাটো হল যে কি সৰকাৰেনো কিয় যেটো ওপিএছ সিস্টেম আগতে আছিল সেই ওপিএছ সিস্টেমটো বন্ধ কৰি এনপিএছ সিস্টেমটো কিয় কৰিছিল কি কোৱা হৈছে যে যেতিয়া নেকি দেখিছে পেঞ্চনৰ ক্ষেত্ৰত যেহেতুকে প্ৰতি বছৰে এটা বৃহৎ এমাউন্ট মানে বহুত এমাউন্ট বাজেটত এটা ভাৰ হিচাপে বুজা হিচাপে দেখা দিছিলে মানে যেটোকে অৰ্থনৈতিক ফালৰ পৰা বা দেশৰ যেটো নেকি পেঞ্চনৰ নামত কোটি কোটি টকা পেঞ্চন দিয়া এটা আনপ্ৰডাক্টিভ কষ্ট হিচাপে চৰকাৰে প্ৰতি বছৰে এটা বৃহৎ পৰিমাণৰ টকা তাত পৰা ওলাই যায় বা এটা বুজা বহন কৰিবলগা হৈছিলে হেতু কাৰণে কি কৈছে এটা পেঞ্চন ফান্ড কৰ্মচাৰীসকলৰ পৰা 10% আৰু চৰকাৰৰ ফালৰ পৰা 10% প্ৰথম অৱস্থাত দি মিলি এটা পেঞ্চন ফান্ড গঠন কৰি যেটো মাৰ্কেটত বজাৰ ইনভেষ্ট কৰা হৈছিল তাৰ পৰা পেঞ্চন ব্যৱস্থা কৰা হ'ব বুলি এটা ব্যৱস্থা কৰা হৈছিল কিন্তু সময়ৰ লগে লগে যে দেখিলে যে কি সেই সময়ত যেতিয়া এনপিএছ প্ৰথম আহি যেটাটো পোৱা হৈছিল যে কি যেটো এনপিএন সিস্টেম হয় পেঞ্চন নতুন যেটো পেঞ্চন সিস্টেম হেতু বহুত কৰ্মচাৰীৰ কাৰণে লাভজনক হ'ব লাখ লাখ টকা তাৰ পৰা ঘূৰাই পাব কিন্তু প্ৰকৃততে যেতিয়া এতিয়া বৰ্তমান সময়ত 2024 চনত যেতিয়া এনপিএছ কৰ্মচাৰী ৰিটায়াৰ হৈ যেতিয়া দেখা গৈছে যে যেটো পেঞ্চনৰ পৰিমাণ হয় হেতু একচুয়ালি বহুত কম হয় যে কল্যাণকামী এখন দেশত বিশেষকৈ আমি যদি কৈছে যে এখন কল্যাণকামী এখন ৰাষ্ট্ৰত এটো মানে যেহেতুকে কৰ্মচাৰীসকলে তেওঁৰ জীৱনৰ এটা গুৰুত্বপূৰ্ণ সময় এই চাকৰি ক্ষেত্ৰ কৰ্মক্ষেত্ৰতে দিয়ে বা তাৰ উপৰিও যেটা বুঢ়া সময়ত যেটা নেকি মানুহৰ বুঢ়া বয়সত সেই পেঞ্চনতে এজন কি হাৰথি লাখতি বুলি বুঢ়া বয়সৰ লাখতি বুলি কোৱা হয় সেইটো বহুত মোৰ প্ৰদেশত কথাটো হ'ল যে পেঞ্চনৰ পৰিমাণ বহুত কম পোৱা গৈছে সেই কাৰণে ইয়াৰ প্ৰতিবাদ প্ৰথম অৱস্থাতো হৈ আছিল এতিয়াও সেই প্ৰতিবাদ কিন্তু বহুত বেছি প্ৰতিবাদ তাৰ ফলস্বৰূপে এতিয়া চৰকাৰে পুনৰ এই যেটোকে সংশোধন কৰি এনপিএছ সিস্টেম যেটো দেখিছে যে ভাল নিশ্চয়কৈ ভাল হোৱা নাই তাৰ ফলস্বৰূপে এতিয়া চৰকাৰে এটা নতুন পেঞ্চন সিস্টেম আনিছে এইটো ক্ষেত্ৰতো কিন্তু বহু সংখ্যক এতিয়াও প্ৰতিবাদ কৰি আছে বহুতে ইউপিএছ যেটো সিস্টেম হেতু ভাল বুলি ক'ব বিচাৰিছে যে কি নাই উমাতকৈ কোনা উমাই ভাল হিচাপে কোনা উমাই ভাল বুলি যেটো কোৱা হয় বা নোপোৱাতকৈ এনপিএছ যেটো নিশ্চিত কোনো পেঞ্চনৰ ব্যৱস্থা নাছিল গৈ তাতকৈ ভাল হৈছে বুলি বহুতে ইয়াত ওয়েলকাম কৰিছে কিন্তু এতিয়াও কৰ্মচাৰীসকলে বা বহু কৰ্মচাৰী সংগঠনে ইয়াৰ বিৰোধিতা কৰি আছে কাৰণ দেখা গৈছে ওপিএছ সিস্টেম আমি যেহেতুকে তেওঁলোকে ওপিএছৰ কাৰণে আন্দোলন কৰি আছিল ওপিএছৰ পৰা এই বহুত পৃথক হৈ এতিয়া ওপিএছৰ নিচিনা নহয় আৰু এনপিএছত থকা কিছুমান সুবিধা বৰ্তমান এই পেঞ্চন সিস্টেমটোৱে এনপিএছতকৈ বেয়া বুলি ক'ব বিচাৰে কাৰণ যেহেতুকে কৰ্মচাৰীসকলৰ 10% যে টকা হয় এনপিএছৰ এটলিষ্ট এটোৰ 60% ঘূৰাই পাইছিলে কিন্তু এতিয়া এটো ইউপিএছ সিস্টেমত তাৰ কোনো নিৰ্দিষ্টকৈ উল্লেখ কৰা নাই বহুত কনফিউজন সৃষ্টি হৈছে হয়তো যেতিয়া
সম্পূৰ্ণ চাৰ্টখন আহিব ইউপিএছৰ ওপৰত তেতিয়া নিশ্চয়কৈ গম পোৱা যাব কোন কোন বিষয়ৰ ওপৰত কি কথা আছে গতিকে ইউপিএছ যেটো ইউনিফাইড পেনশন সিস্টেম নতুনকৈ যেটো পেনশন সিস্টেম চৰকাৰী কৰ্মচাৰীসকলৰ বাবে চৰকাৰে কেবিনেটত এপ্ৰুভ কৰিছে এটো হয়তো বহুত ৰাজ্য যেনে আমাৰ অসমতো বৰ্তমান এনপিএছ পেনশন সিস্টেমে আছে গতিকে অসম চৰকাৰে হয়তো এটো হিমন্ত বিশ্ব আগতেও কৈছিলে যে যদি হে কেন্দ্ৰই যেটো সিদ্ধান্ত গ্ৰহণ কৰে হেতুৰ ওপৰতে আমিও হেতু লম গতিকে ইউপিএছ অসমতো হেতু লাগু হ'ব গতিকে সেই ইউপিএছৰ যি ইউপিএছ পেনশন স্কিমৰ যি ওপিএছৰ লগত কি মিল আছে বা হাদিশ্য আছে বা এনপিএছৰ লগত কি হাদিশ্য আছে লগতে এই পেনশন স্কিমৰ কি আছে হেবিলাকৰ ওপৰত কিছু কথা পাতিবলৈ আজি আমি ভিডিঅ'ত চেষ্টা কৰিলো গতিকে আপোনালোকে এই ক্ষেত্ৰত যদি আপোনালোকৰ কিবা মতামত আছে নিশ্চয়কৈ কমেন্টছত কমেন্ট কৰিব আৰু যদি ভিডিঅ'টো ইনফৰ্মেটিভ হৈছে বুলি ভাবিছে তেতিয়াহ'লে আপোনালোকে শ্বেয়াৰ কৰিব লাইক কৰিব থ্যাংক ইউ ফৰ ওয়াচিং